আমাৰ জীৱনত ঘটি থকা সকলোবোৰ ঘটনাই জন্ম পত্ৰিকা এখনত থকা 12টা ঘৰ, 12টা ৰাশি, সেই 12টা ৰাশিৰ অধিপতি 9জন গ্ৰহ আৰু 27টা নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি কৰা হয়। ধৰক বিবাহৰ কথা যেতিয়া আমি বিচাৰ কৰোঁ তেতিয়া সপ্তম ঘৰৰ অধিপতিজন, সপ্তম ঘৰ অধিপতিজন বহা নক্ষত্ৰটো, সপ্তম ঘৰৰ অধিপতিয়ে সম্পৰ্ক ঘটোৱা বেলেগ বেলেগ গ্ৰহখিনি বা সপ্তম ঘৰলৈ দৃষ্টি দি থকা গ্ৰহখিনি, তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি বিবাহিত জীৱনৰ কথাটো আমি বিবেচনা কৰোঁ। আৰু বিবাহৰ যিজন কাৰক গ্ৰহৰ দেৱতা সেইসকলকো লগত লৈ লোৱা হয়। ঠিক তেনেকৈ প্ৰেমজনিত সমস্যাৰ যদি কথা আমি আলোচনা কৰোঁ তেতিয়াহ'লে আমি পঞ্চম ঘৰৰ অধিপতিজন, পঞ্চম ঘৰলৈ দৃষ্টি দিয়া গ্ৰহ, পঞ্চম ঘৰৰ অধিপতিজনে কোন গ্ৰহৰ লগত সম্পৰ্ক ঘটাইছে বা কোন নক্ষত্ৰত বহিছে, কাৰ নক্ষত্ৰত বহিছে সেইখিনি কথা বিবেচনা কৰা হয়। মই সপ্তম ঘৰ আৰু পঞ্চম ঘৰৰ কথা কিয় কৈছোঁ, আজিকালি প্ৰায়েই মোৰ ওচৰলৈ যিখিনি সমস্যা আহে তাৰ এটা ডাঙৰ অংশ সম্পৰ্কৰ অৱনতিলৈ আহে। সেই সম্পৰ্কখিনি হয় বিবাহিত জীৱনৰ সম্পৰ্কৰ অৱনতি নাইবা প্ৰেমজনিত জীৱনৰ সম্পৰ্কৰ অৱনতিলৈ আহে। আজি সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰ আগত এটা অতি সহজে ঘৰতে কৰিব পৰা উপায় আলোচনা কৰোঁ, যিটোৰ জৰিয়তে আপোনালোকে ইতিমধ্যে বেয়া হৈ যোৱা সম্পৰ্কখিনি আপোনালোকে উন্নতি ঘটাব পাৰিব। সম্পৰ্কখিনিয়ে মানুহৰ জীৱনত অতি বেয়া প্ৰভাৱ পেলায়। লাহে লাহে মানুহৰ মনবোৰ বেয়া হৈ আহিবলৈ ধৰে আৰু এটা সময়ত এনেকুৱা হয়গৈ যে তাৰ পৰা উত্থান হোৱাটো বহুত জটিল হৈ পৰে। এতিয়া আমি অতি সহজতে কৰিব পৰা, অতি সহজতে পোৱা দুটা বস্তু লৈ এই সম্পৰ্কটোৰ উন্নতিৰ কাৰণে চেষ্টা কৰিব পাৰোঁ। প্ৰথম এটা হ'ল আমি ঘৰতে পোৱা এখিলা পাণ, দ্বিতীয়টো বস্তু হৈ গ'ল কপোৰ। আমি কপোৰৰ কথা জানোৱেই, জ্যোতিষশাস্ত্ৰত কপোৰৰ ব্যাপকভাৱে প্ৰচলন হয়। তন্ত্ৰ মন্ত্ৰৰ কাৰণেও কপোৰ লাগে। লক্ষীমা বা আমি সকলো ধৰণৰ দেৱ দেৱীক উপাসনা কৰোঁতে কপোৰটো আমি ব্যৱহাৰ কৰোঁ। আৰু ঔষধীয় কাৰণতো কপোৰ ব্যৱহাৰ কৰা হয়। আৰু ঘৰৰ বাস্তুদোষ আৰু নিগেটিভিটি নাশৰ কাৰণে আমি কপোৰটো বহুত প্ৰচুৰ মাত্ৰাত আমি ব্যৱহাৰ কৰিবলৈ কপোৰটোৱে কেইবাটা গ্ৰহৰ লগতো সম্পৰ্ক ঘটায়। চন্দ্ৰৰ লগত, বুধৰ লগত আৰু শুক্ৰৰ লগত। কিন্তু এটা কথা আপোনালোকে মন কৰিব, যেতিয়া আপোনালোকে কপোৰ ল'ব, মাত্ৰ কপোৰৰ দুটা সৰু সৰু কেপচুল ল'ব লাগে, দুটা পিল ল'ব লাগে। কিন্তু এটা কথা মনত ৰাখিব যে কেমিকেল বেছ কপোৰবোৰ আপোনালোকে নল'ব। ভীমসেনৰ যিটো কপোৰ আহে পূজাৰ দোকানত আপোনালোকে বিচাৰিলে পাব, সেই কপোৰটো আপোনালোকে ল'ব। এতিয়া উপায়টো এনেকুৱা যে আপোনালোকে এখন পাণ ল'ব। পাণখন এনেকুৱা কথা নাই যে আগবাঢ়ি কাটিও ল'ব পাৰে, নকটাকৈও ল'ব পাৰে। আৰু আপোনালোকৰ যদি ঘৰত পাণ নাই যিখিনি মানুহৰ, তেওঁলোকে কোনো এখন দোকানৰ পৰা পাণ আনিব পাৰে। আমাৰ অসমীয়া পাণটো হ'লেও হ'ব বা আমাৰ যিটো মিঠা পাণ বা আমি জৰ্দা পাণ খাওঁতে ব্যৱহাৰ কৰোঁ সেইটো পাণ হ'লেও হ'ব। এতিয়া পাণটোত কপোৰ দুটা দি আপোনালোকে 4টা ফোল্ড কৰি দিব। 4টা ফোল্ড কৰি পেলাই আপোনালোকে যিখন বিচনাত শুৱে সেই বিচনাখনত
গাৰুৰ তলত কপোৰকেইটা পাণৰ সৈতে ৰাখিব। আপোনালোকৰ যদি সম্পৰ্কটো অতি বেয়া হৈ গৈছে তেতিয়াহ'লে আপোনালোকে কণ্টিনিউ সেইটো কৰিব আৰু যেতিয়া 3 দিনৰ পিছত কপোৰ আৰু পাণটো শুকাই যাব সেই পাণটো উলিয়াই পেলাই আৰু বেলেগ কপোৰ ভাঙি পেলাই তাত সেই পাণখিলা জ্বলাই দিব। তাৰ লগত আৰু এটা মই উপায় আপোনালোকক কৈছোঁ, সেইটো উপায়ো কৰিব। আপোনালোকে যিটো ৰুমত থাকে সেই ৰুমটোৰ চাৰিওফালে 4টা এংগুলত পূব, পশ্চিম, উত্তৰ, দক্ষিণ এই 4টা এংগুলত 4টা লং আপোনালোকে ৰাখিব। লঙেও নিগেটিভিটি বহুত পৰিমাণে শোষণ কৰে, ঘৰখনৰ বাতাবৰণটো ঠিককৈ ৰাখে আৰু সেই লং 4টা এসপ্তাহৰ মূৰে মূৰে চেঞ্জ কৰি। এই আজি যিটো উপায় মই আপোনালোকলৈ আগবঢ়াইছোঁ এইটো অকল পতি পত্নী বা প্ৰেমিক প্ৰেমিকাৰ মাজৰ সম্পৰ্কৰ অৱনতিৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, সকলো ধৰণৰ সম্পৰ্কৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হ'ব। ককাই ভাই, বাই ভনী, বন্ধু বান্ধৱ সকলো ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। মাত্ৰ আপোনালোকে অতি নিষ্ঠা আৰু আস্থাৰে এই কামটো কৰিব। যেতিয়া আপোনালোকে উপায়টো কৰি থাকিব তেতিয়া আপোনালোকে ভগৱানৰ ওচৰত প্ৰতি মুহূৰ্ততে প্ৰাৰ্থনা কৰি থাকিব যাতে সম্পৰ্কৰ উন্নতি ঘটে। আৰু আপোনালোকলৈ এটা অনুৰোধ জনাইছোঁ, পেজটো নতুন, গতিকে ফ'ল' কৰিব আৰু আপোনালোকৰ যদি ব্যক্তিগত কিবা সমস্যা আছে স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়া আছে, মোৰ লগত ফোনত যোগাযোগ কৰিব। মই অনলাইন সমস্যাখিনি সমাধান কৰিবৰ বাবে বা পত্ৰিকা বিচাৰ কৰিবৰ বাবে মই চেষ্টা কৰোঁ আৰু বহুতে সুফলো পাইছে। মই লাহে লাহে আপোনালোকলৈ তেওঁলোকে পঠিওৱা ফিডবেকখিনি দিবলৈ আৰম্ভ কৰিম। নিশ্চয় আঁকোৱালি ল'ব। ধন্যবাদ।